গুড ইভিনিং সকলোলৈকে মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। যোৱাকালি সৰস্বতী পূজা বুলি অলপ ওলাই গৈছিলোঁ। ঘৰত থকা হয়, স্কুল বা কলেজলৈ যোৱা হ'ল হয়, কিন্তু ইয়াত আছে যেতিয়া তেনেকৈ ক'তো যোৱা নহ'লে ঠিক আজি ট্ৰেডিশ্যনেল লুক এটাত ওলাই আহিলোঁ। ভালো লাগে দিয়কচোন ট্ৰেডিশ্যনেল লুক এটাত ওলাই আহি। আৰু এনেইতো ট্ৰেডিশ্যনেল লুকত য'ত ত'ত যোৱা নহয় বা যেতিয়া তেতিয়া, কিন্তু আজি ওলাই আহিলোঁ সৰস্বতী পূজা স্পেচিয়েলি। আৰু ওলাই আহি পাৰ্কখনলৈকে আহিলোঁ। আৰুনো ক'ত যাম, সেয়েহে পাৰ্কখনতে অকণমান টাইম স্পেণ্ড কৰোঁ বুলি ওলাই আহিলোঁ। আৰু আজি বহুত বেছি মানুহ, এখন পাৰ্কো আপোনাৰ খালী নাই বুলি ক'ব পাৰি। যিহেতু সৰস্বতী পূজাত লগতে ভেলেণ্টাইন ডে, সেইকাৰণে বহুত ভিৰ হৈ আছে। আৰু ভালো লাগে দিয়কচোন, সকলো ল'ৰা ছোৱালী সাজি কাচি ওলাই আহিছে নিজকে এটা ধুনীয়া ৰূপ দিবৰ কাৰণে। সকলোকে বহুত বেছি ধুনীয়া লাগিছে। আৰু ইয়াতে অকণমান ঘূৰিলোঁ ফুৰিলোঁ আৰু বেছি দেৰি নকৰোঁ। ইয়াতে মোৰ মৰমৰ ভণ্টি এজনীক লগ পালোঁ আৰু তাইক ভিডিঅ'ত ল'ব নোৱাৰিলোঁ, অকণমান প্ৰব্লেম এটাৰ কাৰণে থাকি গ'ল। সেয়েহে আৰু বেছি দেৰি নকৰোঁ বুলি ওলাই আহিলোঁ। যিহেতু আজি বহুত বেছি ট্ৰেফিক লাগিছে আৰু বাছবিলাকতো বহুত বেছি ভিৰ হৈ আছে। আৰু ফুটব্ৰিজটো পাৰ হৈ ল'লোঁ আৰু ওপৰৰ পৰা তলৰ ভিউটো চাই এনেও ভাল লাগে। সেয়েহে মই নিজেও চালোঁ আৰু অকণমান আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু লগতে এতিয়া খাই বৈ ঘৰলৈ যাব লাগিব। ওলাই অহা বুলি ক'লে যিহেতু বাহিৰতে খোৱা হয়, সেয়েহে খাই বৈ ওলাই যাম লাহেকৈ। আৰু কিটকাট আৰু মিল্কী বাৰ মোৰ বহুত বেছি ফেভৰেট হয়, সৰুৰ পৰাই বহুত বেছি ভাল পাওঁ। কিটকাটটো পটককৈ য'ত ত'ত পোৱা নাযায় কাৰণে, সেয়েহে মই যেতিয়াই পাওঁ তেতিয়াই দুটামান কিনি থওঁ। আইচক্ৰীম মোৰ গৰম ঠাণ্ডা নাই, যেতিয়াই নহওক কিয় মোৰ তেতিয়াই আইচক্ৰীম ফেভৰেট হয়। গাড়ীলৈ ৰৈ আছিলোঁ, বহুত বেছি ভিৰ আছিলে। আইচক্ৰীম খাই খাই বহি থাকিলোঁ আৰু বাছ ষ্টেণ্ডতে। ফাইনেলি বাছ পালোঁ, আজিলৈ আহিলোঁ। বাই বাই এভৰিৱান।